এটা নিবনুৱা ল'ৰাৰ মনৰ ভাষাৰে গানটো লিখিবলৈ সজাবলৈ চেষ্টা কৰা এটা গান। লগতে ছোৱালীজনী কৈছে, তই যদি মোলৈ আহ, মোৰ ঘৰৰ অৱস্থাটো কিন্তু বৰ ভাল নহয়, মই বৰ যেনে তেনে চলি থকা ঘৰৰ ল'ৰা, এই সমস্যাখিনি তই যদি সন্মুখীন হ'ব পাৰ মোলৈ আহ, কোনো কথা নাই। আমাৰ ঘৰত মৰমী ডাইনিং টেবুল নাই, বিৰাট বহি জুহালতে ভাত খাং সদায়। আমাৰ ঘৰত টাইলছ লগোৱা পকা বাথৰুম নাই, বাঁহৰ চকুৱাৰ আঁৰত লুকাই গা ধুওঁতেই যায়। আহ যদি গাহিবি জীৱন লগৰী হ'বলে, টেনচন নলবি দেহা নাৰাখো দুখতে, চাকৰি বাকৰি নহ'লে খুৱাম কি বোলে LIC এজেণ্ট কৰি মইনা, LIC এজেণ্ট কৰি, LIC এজেণ্ট কৰি মইনা, LIC এজেণ্ট কৰি। ঠিক আছে, এবাৰ একেলগে গৈছোঁ। দুটামান বেছি মোৰে মইনা হাঁহিনি দিবি গাঁৱলীয়া ল'ৰা চিৰা চিঠি কথা ভাত দুটামান বেছি মোৰে মইনা হাঁহিনি দিবি সঁচাই লাইফান নাজানো খোলা খোলি কথা তোক মনতে ভালে কেতিয়াবা গোলাই দিম গৈ তহঁতৰে ঘৰতে, খিৰিকী ফাকেৰে দেখি মোক নগলে মুখতে, দুৱাৰতে দান নলগাবি LIC এজেণ্ট বুলি মইনা, LIC এজেণ্ট বুলি, LIC এজেণ্ট বুলি মইনা, LIC এজেণ্ট বুলি। কৰিলোঁ মৰমী প্ৰথম বিভাগত, কলেজ এৰিলোঁ জাননে নাই টকাৰে অভাৱত, MLA মন্ত্ৰী ডাঙৰ মানুহ কোনো নাই ঘাটত, ঠিকা থুকুলি নিমিলে একো ফুটা কপালত। আহ যদি গাহিবি জীৱন লগৰী হ'বলে, বাকৰি নহ'লে খুৱা LIC এজেণ্ট কৰি মইনা, LIC এজেণ্ট কৰি, LIC এজেণ্ট কৰি মইনা, LIC এজেণ্ট কৰি।
LIC get